নমস্কাৰ। আজি মই আপোনালোকৰ কাৰণে এটা কেঁচা আমৰ আচাৰৰ ৰেচিপি লৈ আহিছোঁ। এইটো আচাৰ এবাৰ খালে খাবই মন গৈ থাকিব। খুব টেষ্টি হয় আৰু বনাবলৈ একদম কুইক। এয়া চাওক, মই 4টা আম লৈ লৈছোঁ। আম এনেদৰে কাটি লৈছোঁ। কেৰাহীত অকণমান তেল দি দিছোঁ। ইয়াতে এতিয়া 1 চামুচ পাঁচফোৰণ দি দিলোঁ, 2টা শুকান জলকীয়া, 1টা তেজপাত। পাঁচফোৰণ অকণমান ফুটিবলৈ দিওঁ আৰু জলকীয়া 2টা অকণমান ক'লা পৰিবলৈ দিলে খুব ধুনীয়া হয় চেণ্টটো। ইয়াতে এতিয়া আম দি দিলোঁ। আম এনেদৰে অকণমান ভাজি ল'ব, আমৰ পানীটো ওলোৱালৈকে। ইয়াত অকণমান নিমখ দি দিলোঁ। ইয়াতে এতিয়া মই অকণমান জ্বলা হোৱাৰ কাৰণে ৰেড চিলি পাউডাৰ 1/2 চামুচ দি দিম। ৰেড চিলি পাউডাৰ দি দিলোঁ। আম গলিব ধৰিছে, এনেদৰে লৰাই থাকিব। এতিয়া মই এতিয়া গুড় দি দিম। গুড় মই আমৰ জোখত কাটি থৈ দিছোঁ, ইয়াতে দি দিম। এয়া চাওক, মই গুড় এনেদৰে কাটি থৈ দিছোঁ সৰু সৰুকৈ। ইয়াতে এতিয়া দি দিলোঁ। আম গোটেইখিনি গলি যাব নিদিব, অকণমান গোটা গোটা হৈ থাকিব দিব, তেতিয়া খাবলৈ খুব ভাল হয়। এয়া চাওক, আম অকণমান গোটা গোটা হৈ আছে। এতিয়া মোৰ কেঁচা আমৰ মিঠা আচাৰৰ ৰেচিপি ৰেডি। চাওক, আপোনালোকৰ এই ৰেচিপিটো খুব ভাল লাগিব। খাই চাব আপোনালোকে এনেদৰে বনাই। যদি আপোনালোকৰ খাই ভাল লাগে মোক কমেণ্ট কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।